Hello everyone, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো পাকঘৰৰ পৰা মানে আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছো আপোনালোকৰ লগত। এতিয়া যেহেতু ঠাণ্ডা দিন, মাছ মাংস নহলে মানে ভাতকিটা খাই ভাল নালাগে। গতিকে আমি কালি মাংস খালো। আজি যদি আমি কেনেবাকে মাংস আনি খাওঁ, আমি ঘৰত মানে মাংস খোৱা নহব, গালি খোৱাহে হ'ব। সেইকাৰণে আজি এটা আমি বুদ্ধি লগাইছো। আমি ভাবিছো আজি চাওমিন খাওঁ। গতিকে চাওমিনতে আমি চিকেন দি দিম, চিকেন চাওমিন হৈ গ'ল। সেইকাৰণে ভাবিলো চিকেন চাওমিন খাম আজি। গতিকে আমি কেনেকৈ বনাওঁ চিকেন চাওমিন ভাবিলো ভিডিঅ'টো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে চিন্ময়ে মীৰক লৈ আছে। মই যিমানখিনি পাৰোঁ তাক লৈ থাকোঁতে সিমানখিনি মই আগবঢ়াই দিওঁ, মানে নহ'লে কামবিলাক নহয়। গতিকে সেইকাৰণে ভাবিলোঁ সোনকালে কৰি লওঁ, যিহেতু সি আকৌ আমনি কৰিব পাৰে শুবলৈ। এয়া 4 পেকেট চাওমিন লৈ আনিছে। আৰু মাংসখিনি ক'ত থলা? এয়া মাংস বেছি নহয়, যিহেতু চাওমিনত দিবলৈ বৰ বেছি নালাগে। 50 টকামানৰ মাংস আনিছে চাগে। গতিকে এইখিনি মই এতিয়া সিজাই লওঁ। আৰু মাংসখিনিও মই মানে ব্ৰইলাৰ মাংস সদায় অলপ সিজাই লওঁ, কাৰণ নহ'লে মানে ভাল নাপাওঁ। অকণমান সিজাই ল'ম মাংসখিনিও। ইয়াত মাংসখিনিত থকা মানে বেয়া বস্তুবিলাক আঁতৰি যায় সিজাই ল'লে। এইফালে মই চাওমিনখিনি সিজাই আছোঁ আৰু এইফালে মাংসখিনি সিজাই আছোঁ। এই চাওমিনখিনি সিজাই থাকোঁতেই অকণমান ইয়াতে মিঠাতেল দি দিম, তেতিয়া চাওমিনখিনি লাগি নধৰে পিছত। এইখিনি হয় মানে মই পিঁয়াজখিনি কাটি লওঁ, কি লাগে আদা নহৰু পিঁয়াজ। থকা চৰিয়াত মই কাঢ়ি দিছোঁ। তলত কিবা এটা পাতি ল'ব। কাঢ়ি দিয়াৰ পিছতে ইয়াত এনেকৈ অলপ ঠাণ্ডা পানী এনেকৈ ঢালি দিব, তেতিয়া চাওমিনটো লাগি নধৰে। এনেও তেল দিয়াত বহুতখিনি সহায় কৰে লাগি নধৰাত। এনেকৈ পানীখিনি দি দিলে আৰু বেছি ভাল। চাওমিন বনাবলৈ মই লৈছোঁ 4টা মিডিয়াম সাইজৰ পিঁয়াজ এনেদৰে কুটি লৈছোঁ, আৰু 4টা কেঁচা জলকীয়া। আপোনালোকে জ্বলা যদি বেছিকৈ খায় তেনেহ'লে বেছিকৈ বা কমকৈ নিজৰ ইচ্ছাৰে ল'ব পাৰে। আৰু এয়া লৈছোঁ অকণমান আদা নহৰু থেতেলিয়াই লৈছোঁ, মই মিক্সিত মাৰি লোৱা নাই। এনেদৰে ল'লেও টেষ্টটো বেছি ভাল আহে। আৰু এয়া দেখিছে মাংস, এয়া সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া এটা টমেটো চচ আৰু চয়া চচ এয়া চাওমিনত দিম। গতিকে এইখিনি বস্তু লৈছোঁ। আৰু জিৰা গুড়া বা মছলা তেনেকৈ কি ব্যৱহাৰ কৰোঁ মই সেইখিনি দেখাই থাকিম আপোনালোকক। যিহেতু চাওমিন নাখায় মা আৰু দেউতাই, সেইকাৰণে এয়া দালি বহাই আছোঁ। বনাবলৈ এয়া কেৰাহীত তেল গৰম কৰি থৈছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াত দিম প্ৰথমতে আদা নহৰুখিনি দি দিম। তাৰপিছতে কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি মই দি দিম। এইখিনি এতিয়া অলপ দেৰি ভাজি ল'ম। চাব পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া মই ইয়াত দি দিম কাটি থোৱা মাংসখিনি। এতিয়া মাংসখিনি অলপ ভাজি ল'ম। সোনকালে হ'বৰ কাৰণে মই ঢাকন দি দিম। এয়া চাওক মাংসখিনি অলপ এনেদৰে ভাজি লৈছোঁ চিমত দি পেলাই। এতিয়া ইয়াত মছলা দিম মই। প্ৰথমতে দিম মই হালধি দিছোঁ। তাৰপিছত নিমখ দিম। নিমখটো পিছত চাওমিন দিয়াৰ পিছত আকৌ অলপ দিম। আৰু এতিয়া দিম মছলা। জিৰা গুড়া অকণমান, তাৰপিছতে দিম মই ধনিয়া গুড়ি অকণমান, তাৰপিছতে দিম মই জলকীয়া গুড়ি অকণমান, বাছ আৰু বেছি একো নিদিওঁ। মছলাখিনি দিওঁতে মানে হাজবেণ্ডে ভিডিঅ' কৰি দিছে, নহ'লে মছলাখিনি দিবলৈ দিগদাৰ হয় আপোনালোকক দেখুৱাবলৈ। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই মিক্স কৰি দিম। আৰু এতিয়া আৰু অকণমান সময় ভাজি ল'ম।
এয়া চাওক মাংস ধুনীয়াকৈ একদম ভাজ খাই গৈছে এতিয়া ইয়াত চাওমিনখিনি দি দিম চাওমিনখিনি অলপ অলপকৈ দি এনেদৰে ভাজি ল'ম কাৰণ বেছি আছে চাওমিন নহ'লে ভাজ নাখাব বৰ দিগদাৰ চাওমিন বেছি হ'লে লৰাবলৈ বহুত দিগদাৰ বিশেষকৈ এনেকুৱা কেৰাহীত লৰাবলৈ আৰু বেছি দিগদাৰ সেইকাৰণে মই এনেদৰে অলপ অলপকৈ দি লৰাই লওঁ নহ'লে গোটেইখিনি একেলগতে লৰাবলৈ দিগদাৰ আমি মানে ভাতৰ সলনি যিহেতু চাওমিন খাম সেইকাৰণে অলপ সৰহকৈ খাব লাগিব ন ৰাতি নহ'লে ভোক লাগিব সেইকাৰণে সৰহকৈ বনাইছোঁ এইখিনি এতিয়া তুমি লৰাই দিয়া মই ভিডিঅ' কৰোঁ মই নোৱাৰিম এইখিনি বহুত হৈ গ'ল এইখিনিৰ পৰা মই এতিয়া হাজবেণ্ডক চমজাইছোঁ মই নোৱাৰিম মানে লৰাবলৈ বহুত বেছি হৈ গৈছে আৰু সিফালে সেইটো দালি হুইচেল মই হুইচেলটো অলপ খুলি দিব লাগিব ন এইফালে মাহঁতলৈ দালি বহাই থৈছিলোঁ যিহেতু হুইচেলটো অলপ খুলি দিছোঁ নহ'লে বেছি সিজি যায় আৰু এইফালে এয়া চাওমিন লৰাই আছে এইখিনি এতিয়া মিক্স কৰোঁতে মানে বহুত দিগদাৰ কিন্তু ভাল লাগে ন খাই সদায়নো আৰু কিমান ভাতবিলাক খাই থাকিব আৰু ৰেষ্টুৰেণ্টৰ পৰা কিনি খোৱাতকৈ এনেকৈ ঘৰত বনাই খোৱা মজাটোও বহুত বেলেগ আমি বেছিভাগ মানে আজিকালি বনাই খাওঁ কেতিয়াবা কেতিয়াবা ৰোলো বনাই খাওঁ ৰোলৰ ভিডিঅ' বনাই দেখাম বাৰু কেতিয়াবা আপোনালোকক এই মিৰ অহাৰ পৰা মানে অলপ দিগদাৰ হৈ যায় তাক ৰাখোঁতে এতিয়া মায়ে তাক লৈ আছে যিহেতু সেইকাৰণে আমি পটাপট বনাই আছোঁ এইখিনি মিক্স কৰি ল'ব লাগিব ভালদৰে বস্তু মই আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছিলোঁ মেগী মছলা অকণ হ'লে মানে সোৱাদটো বহুত বেছি ভাল আহে তো মেগী মছলা আনিব লাগিবগৈ এতিয়া স্কুটিৰ ভিতৰতে থাকিল বোলে মেগী মছলা লৈ আনিছিলে কিন্তু ভিতৰ আহি নাপালেহি সেইকাৰণে মই মেগী মছলাটো ফটাফট লৈ আহোঁগৈ ইয়াত এতিয়া মেগী মছলা আছেনে নাই চাব লাগিব মেগী মছলা আছে বুলি এইটো ৰ'ব দেই ৰ'ব ভিডিঅ'টো লৈ গৈছে এইটো আহিছা এইটো পাই গ'লোঁ মেগী মছলা এতিয়া এইখিনি মিক্স কৰা হৈ গৈছে মই ইয়াত এতিয়া টমেট' চচ চয়া চচ আৰু অলপ মেগী মছলা আৰু নিমখ অলপ যে দিব বাকী আছিলে সেইখিনি দি দিম সৰহকৈ দিয়া অলপ টমেট' চচটো হ'লে ভাল লাগে তাৰপিছতে অলপ চয়া চচ মেগী মছলা গোটেই পেকেটে লাগিব মেগী মছলা 1 পেকেট দি দিছোঁ কাৰণ চাওমিন সৰহ যিহেতু সেইটো কাৰণে আপোনালোকে যদি বেয়া পায় তেন্তে হ'লে মছলাখিনি অপশ্যনেল হয় ব্যৱহাৰ কৰিবও পাৰে নকৰিবও পাৰে কিন্তু আদা নহৰু জিৰা গুড়া এইখিনিতো লাগিবই আৰু নহ'লে টেষ্টটো ভাল নালাগিব আৰু জালুকৰ গুড়া যদি খায় জালুকৰ গুড়াও দিব পাৰে এইখিনি এতিয়া মিক্স কৰি দিলে আৰু হৈ যাব মিক্স কৰিবলৈ যে বহুত কষ্ট মোৰ যে হাত চাত বিষাই যায় সেইকাৰণে মই এখেতক দিছোঁ দায়িত্বটো মোৰ হাত চাত বিষাই যায় ইমানখিনি মিক্স কৰিবলৈ কম চাওমিন হ'লে পাৰোঁ ইমান বেছি চাওমিন নোৱাৰোঁ এইখিনি চাওক ধুনীয়াকৈ একদম মিক্স হৈ গৈছে মানে লোভ লাগি গৈছে খাওঁ খাওঁ লাগিছে ধুনীয়াকৈ মিক্স হৈ গৈছে এতিয়া এইখিনি পূৰা হৈ গৈছে আৰু এতিয়া প্ৰায় গেছটো অফ কৰিব পাৰি আৰু ন ওচৰৰ পৰা দেখাই দিছোঁ অলপ ইয়া চাওক চিকেনবিলাক ওলাই আছে ইয়া লোভ নলগাব দেই হৈ গৈছে
ফিনিছ ঢাকনা মাৰি দিয়া এতিয়া গেছটো এয়া চাওক অফ কৰি দিলোঁ হৈ গ'ল চাওমিন ৰেডি অকণমান টেষ্টিং কৰে বোলে কেনেকুৱা হৈছে ভাল হৈছে সেই মজা হৈছে বোলে এতিয়া খাবলৈ ৱেইট কৰিব লাগিব অকণমান লাহে লাহে খাইম আৰু চাওমিন বনোৱা গোন্ধ পাই পেলাই এইজন ভকত আহি পাই গ'লহি খাবলৈ চাওমিন এয়া চাওক চাওমিন ৰেডি হৈ গ'ল অ' আহা তোমাকে দিছোঁ ফাৰ্ষ্ট হা এই ধুবদাই ক'ব লাগিব কেনেকুৱা হৈছে আমাৰ খাই বৈ পুৰা ধুনীয়াকৈ হৈ গ'ল আৰু মজা লাগিলে খাই গতিকে আপোনালোকেও এনেদৰে বনাই চাব পাৰে আৰু চাই ভাল লাগিলে মোক এটা কমেণ্ট কৰিব খাই যদি ভাল লাগে আৰু নিশ্চয় বনাই খাব মাজে মাজে বনাই খাব লাগে এনেদৰে আমি বাৰু ভাতৰ সলনি খাইছোঁ আপোনালোকে ইভিনিঙতো কেতিয়াবা এনেদৰে বনাই খাব পাৰে গতিকে আজি ৰেচিপিটো ইয়াতে আছিলে আজি মোৰ ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰি মই পাকঘৰতে সমাপ্ত কৰিছোঁ গতিকে মোৰ এনেধৰণৰ ধুনীয়া ধুনীয়া ৰেচিপি লৈ মই আহি থাকিম মাজে সময়ে বেবী ভিডিঅ'বিলাকতো থাকে মোৰ চেনেলত গতিকে মোৰ চেনেলটো আপোনালোকে এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজি ভিডিঅ'টোত ইমানেই আছিলে সকলোকে বাই বাই গুড নাইট